गसाइगावनि थान्दा बाजाराव मोनसे गिख्रंथाव जाब्रबथाय। बिबौनि श्राद्ध खालामनानै न'आव गिदिंलांफिननाय समाव थैनायजों मोगा-मोगि जानांदों सासे आइजोआ। क'क्राझारनि शक्ति आश्रमनि थागिबि दिलीप सूत्रधर आरो बिथांनि बिसि दीप्ति सूत्रधरा सानब्रैनि सिगां बिबौनि श्राद्ध खालामनो थाखाय गसाइगावनि गुरुपेल्ला खानुपारायाव थांदोंमोन। मैया नेमखान्थि फोजोबनानै दिनै मटर साइकेलजों न'फारसे थांबाय थानाय समावनो थान्दा बाजारनि लामा ससेयाव बिफां हाफायनाय फांसे बिफाङा गोग्लैसिनना आइजोआ जायगायावनो जिउ गोमायो। मटर साइकेल AS 16G8896 नम्बरजों थांबाय थानाय समावनो दंफां बायसिननानै जिउ गोमायो दीप्ति सूत्रधर बिथाङा। যেতিয়া মানুহ গছ কাটি আছিল দিয়া নাই বোলে চিগনেল বোলে একো দিয়া নাই। তাৰপিছত মই সুধিছোঁ ধুনীয়াকৈ কিয় গ'লে তাতে মানে মানুহটো গছ কাটি আছে বুলি কোৱা নাই। ৰছী ধৰি বহি আছে, সি ভাবিছে গাছটো এতিয়া নপৰে নেকি, এনেই গৈ আছে মানে এই হঠাতে পৰি গ'ল গাছটো বুলি। হয় দীপ্তি সূত্ৰধৰ তেখেতে মানে আমাৰ দেউতা ঢুকাইছিলতো, সেইটো কাৰণে মানে দেউতাৰ শ্ৰাদ্ধত আহিছিল আজি 3 দিনমান আগত। তো আহি কেনে শ্ৰাদ্ধ আৰু মাছ মুড়িখিনি আমাৰ শেষ হ'ল। তো আজি তেখেতে ঘৰত উভতি যাম বুলি ওলাইছে। তো যোৱা সময়তে ৰাস্তাতে এই বাইদেউজনৰ দুৰ্ঘটনা হ'ল। কোনোবা এজনে গছ কাটি আছিল, তো গছ কাটি থাকাতে মানে ৰাস্তাত কোনো ধৰণৰ মানুহ নাছিল। তো যাই আছে, কোনো মানুহ মানে ছিগনেলো দিয়া নাই। তো সেইটো সময়তে গছখন পৰি গৈছে, পৰি কিনে মানে বাইদেউৰ মূৰত পৰিছে, পৰি কিনে তেখেতে মানে তাতেই মানে স্পট ডেথ হোৱা হৈছে যেন পাইছোঁ। পিছত আমি তাৰ পৰা তৎক্ষণাত মানে চিকিৎসালয়ত আনিলোঁ। নিয়েৰেষ্ট আমাৰ কচুগাঁও চিকিৎসালয় এখন আছে, তাতে আনিলোঁ। তেখেতে তাতে মানে ডক্টৰে মানে ডেথ বুলি ঘোষণা কৰিছে। পুলিচে আমি খবৰ দিয়া গৈছে, তো এতিয়াও আহি পোৱা নাই, আহিম বুলি কৈছে পুলিচে। হয়, আমি এতিয়া থানাত মানে ইয়াতে আছোঁ আৰু কি। তাকেইতো আমি সেইটোৱে মানে অবাক হৈছোঁ যে পুলিচে অতি সোনকালে আহক, আমাৰ বস্তুটো তদন্ত কৰক অলপ। যিহেতু এনেকুৱা এটা স্পটত মানে মানুহখন মানে কোনো ধৰণৰ ছিগনেল নোহোৱা কৰি তাতে যে এনেকুৱা কৰি গছ এখন কাটি আছে আৰু মানুহজন যে আজি মৃত্যুৰ মুখত পৰি গ'ল, ঢুকাল। তো সেইটোৰ কাৰণে আৰু কি প্ৰশাসনক অলপ গুৰুত্ব দিব লাগে আৰু সোনকালে প্ৰশাসনে অলপ ব্যৱস্থা ল'ব লাগে। এইটো ব্যক্তিগত মানে ছাইডৰ গছ আছিল মানে ৰাস্তাৰ কাষতে।